এই কি চাইছা? তোমাৰ উদং হৈ থকা খোপাটো ফাগুনৰ লঠঙা গছবোৰৰ দৰে উদং মোৰ খোপাতে। ফাগুন মানে সৰি পৰা হালধীয়া পাতৰ কাহিনী। মোৰ পিছে কৃষ্ণচূড়াৰ ৰঙাবোৰহে প্ৰিয়। কিয়? ফাগুন মানেতো খৰাং মুকুত, হালধীয়া আৰু হাঁহি। সৰি ৰোৱা হালধীয়াবোৰতকৈ ৰঙা হৈ ফুলি ৰোৱাবোৰ মই বেছিকৈ ভাল পাওঁ। কিবা এটা আকৰ্ষণ আছে তাত। তেনেহ'লে এবুকু ৰঙালৈ ফাগুন হৈ আহিম তোমাৰ কাষলৈ। আৰু হালধীয়াবোৰ পলাশৰ ৰং ছটিয়াই আহিব ফাগুন। তোমাৰ উদং খোপা থাকিম কৃষ্ণচূড়া ৰঙী সপোন। তুমি যে মোৰ অতিকৈ আপোন। ফাগুন মানেই যে তোমাৰ হাতত প্ৰাণ পাই উঠা আমাৰ মৰমবোৰ। ফাগুন মানেই যে মোৰ লঠঙা হৃদয়ত ফুলি উঠা ৰঙীন আশাবোৰ। শুকান পথাৰৰ আলি আলিয়ে চিনাকি সুৰৰ মাজত তুমি ফাগুনৰ পলাশ হৈ ফুলি ৰোৱা আজীৱন। সমীৰে দিবগৈ ফাগুনৰ দিনতে মই নোহোৱাৰ বাতৰি।